নমস্কাৰ, আপোনালোকক মই মোৰ প্ৰথম ব্লগলৈ স্বাগতম জনাইছোঁ, যিটো ব্লগ অসমীয়া ভাষাত হ'ব গৈ আছে। বেচিকেলি মই গৈ আছোঁ আজি সীতাকুণ্ডলৈ, যি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলৰ জয়পুৰত অৱস্থিত। আৰু এই সীতাকুণ্ডত বহুত ভক্তগণ আহে নিজৰ মনৰ আশা, নিজৰ মনৰ বাঞ্ছনা পূৰণ কৰিবলৈ। বহুতৰ মতে এই ঠাইত সীতা দেৱী আহি বনবাস কটাইছিলে, আৰু কিছুমানৰ মতে এই ঠাইত এজন বাবাজী আছিলে, যিয়ে পানীৰ ওপৰেদি খোজকাঢ়ি যাব পৰা ক্ষমতা ৰাখিছিলে, আৰু তেওঁৰ সমাধি ইয়াতে অৱস্থিত। বলক যাওঁ আৰু আপোনালোকক দেখুৱাওঁ এই ঠাইৰ কি বিশেষত্ব আছে। বেচিকেলি এই ঠাইত যাবলৈ হ'লে নাৱত যাব লাগে, আৰু আপোনালোকে নদীখন দেখা পাইছে, এই নদীখন হ'ল বুঢ়ীদিহিং নদী। আৰু এই নদীৰে এপ্ৰক্স 20 মিনিট পাৰ হোৱাৰ পিছত আমি গন্তব্য স্থানলৈ পামগৈ। আৰু এই যিটো আপোনালোকে জংঘল দেখা পাইছে, এই জংঘলটো দিহিং পাটকাই অভয়াৰণ্য, আৰু এই জংঘলৰ মাজেৰে আমি পামগৈ সীতাকুণ্ড। আৰু আপোনালোকে গম পায় এতিয়া শীতকাল, প্ৰত্যেকখন নদীতে পানী এতিয়া কম, কিন্তু এই ঠাইত ইমান গভীৰ পানী, মানে আপুনি যদি সাঁতুৰিব নাজানে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা ছাৰ্ভাইভ কৰিবলৈ বহুত টান হ'ব। 20 মিনিট পাৰ হোৱাৰ পিছত আমি আহি পাইছোঁ সীতাকুণ্ডলৈ। আৰু এই সীতাকুণ্ড এটা নদীদ্বীপ। জনমানসৰ যি বিশ্বাস যে ইয়াতে সীতা দেৱীৰ ভৰি চাপ আছে, বা কিছুমানৰ মতে ইয়াতে এজন বাবাজী আছিলে, যিয়ে পানীৰ ওপৰেৰে খোজকাঢ়ি যাব পৰা ক্ষমতা ৰাখিছিলে। আমি যাম এতিয়া, সঁচা কি মিছা কি আমি সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ভক্তগণৰ বিশ্বাসৰ মতে এই ঠাইত মানুহে গা ধুই পূজা কৰে, আৰু গা ধোৱা কাপোৰবোৰ পেলাই দিয়ে। কিন্তু মোৰ মতে এইটো ভুল কৰিছে মানুহে। পেলাই দিলেও আপোনালোকে ভালকৈ পেলাওক যাতে উটি যায়। কিন্তু এনেকৈ চাওকচোন, আপোনালোকে দেখা পাইছে ইয়াতে ৰৈ আছে কাপোৰবোৰ, আৰু দেখিবলৈ বহুত বেয়া লাগিছে। আপোনালোকে দেখা পাইছে ইয়াতে সীতামাৰ ভৰি চাপ ইয়াতে আছে, আৰু ইয়াতে এজন পূজাৰী বহি আছে। তেওঁক মই কেইটামান প্ৰশ্ন সুধিলোঁ যে এই জেগাত মানুহৰ যি বিশ্বাস যে ইয়াতে সীতামাৰ ভৰি চাপ আছে, বা এইখিনি কথা কিমান সত্য। তাৰপিছত তেওঁ মোক ভালকৈ বুজাই ক'লে। তেওঁ ইয়াৰ বিষয়ে ভালকৈ নাজানে, কিন্তু তেওঁ একেখিনি কথাই ক'লে। মই যিখিনি কথা ইয়াৰ বিষয়ে জানো, যে ইয়াতে সীতামা বনবাস কটাইছিলে, আৰু লগতে লৱ কুশো ইয়াতেও আছিলে। ৰামৰ লগত যোৱা বনবাসৰ কথা ইয়াতে উল্লেখ নাই। ৰামৰ লগত যেতিয়া ঘৰ ভাবচি হৈছিলে, ঘৰত অহাৰ পিছত আকৌ যেতিয়া সীতামাক বনবাসলৈ পঠাইছিলে, তেতিয়া তেওঁ ইয়াতে আছিলে, এই দ্বীপৰ মাজতে আছিলে, আৰু লৱ কুশো ইয়াতে আছিলে। তাৰপিছত তেওঁ আৰু এটা কথা ক'লে যে ইয়াতে যি বাবাজীৰ কথা মানুহে বিশ্বাস কৰে, যে ইয়াতে এজন বাবাজী আছিলে, আৰু তেওঁৰ সমাধিও ইয়াতে আছে, আৰু তেওঁ এজন বহুতো সিদ্ধি পোৱা বাবাজী আছিলে। তেওঁ পানীৰ ওপৰেৰে খোজকাঢ়ি যাব পৰা তেওঁৰ ওচৰত ক্ষমতা আছিলে। এইখিনি কথা আমি আলোচনা কৰিলোঁ।
জয় চ' মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানে আছিলে যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টি চাই কেনে পাইছে চ' আজিলৈ এৰিছোঁ আৰু আপোনালোকে নিজৰ জীৱনৰ পৰা অকণমান যদি সময় উলিয়াব পাৰে তেতিয়াহ'লে আপোনালোকে ঠাইডোখৰত আহি চাই যাব ধন্যবাদ